দুখন অসমীয়া ছবি এখন হৈছে যৌবনে আমনি কৰে 2 আৰু ইখন হৈছে হেৰুৱা চন্দ দুইখন ছবি ৰিলিজ হ'ব 2 জানুৱাৰী অৰ্থাৎ একেদিনাখনিয়ে দুইখন অসমীয়া ছবি মুক্তি পাব অসমৰ প্ৰত্যেকটো সিনেমা হলত এতিয়া প্ৰশ্ন হৈছে যে কোনখন ছবি চলিব চাবলৈ গ'লে দুইখন অসমীয়া ছবিয়ে নিজৰ নিজৰ স্থিতিত বহুত বেছি শক্তিশালী আৰু দুইখন ছবি অসমৰ ৰাইজে চাবনে বা অৰ্থাৎ দুইখন ছবি একেলগতে ৰিলিজ হোৱাৰ কাৰণে অসমৰ মানুহৰ কিবা অসুবিধা হ'ব নেকি দুইখন ছবিৰ মাজত কিবা বিবাদ হ'ব নেকি নমস্কাৰ মই ধৈৰ্য আৰু আজি আলোচনা কৰিবলৈ গৈ আছো দুখন অসমীয়া ছবি এখন হৈছে যৌবনে আমনি কৰে 2 আৰু আনখন হৈছে হেৰুৱা চন্দ আৰু আলোচনা কৰিবলগীয়া বিষয় এই কাৰণে হ'ল যে কাৰণ দুইখন অসমীয়া ছবি একেদিনাখনিয়ে ৰিলিজ হ'ব অৰ্থাৎ 2 জানুৱাৰী তাৰিখে ৰিলিজ হ'ব দুইখন অসমীয়া ছবি এখন ছবি যেহেতু ৰিলিজ একেদিনাখনি হোৱাটো বহুত বেছি অসুবিধা হয় যিকি নহওক আমি ভিডিওটো জৰিয়তে আলোচনা কৰিম গতিকে ভিডিওটো হেকলৈকে চাই থাকিব বৰ্তমান দুইখন ছবিয়ে ট্ৰেইলাৰ মুক্তি পাই গৈছে ইউটিউবৰ জৰিয়তে চাবলৈ গ'লে দুইখন ছবিয়ে বহুত বেছি শক্তিশালী বহুত নিজৰ স্থিতিত বহুত বেছি শক্তিশালী আৰু প্ৰত্যেকখন ছবিৰে নিজস্বতা কিবা এটা আছে অসমৰ ৰাইজে বহুতে কমেন্ট কৰিছে যে কোনোবা এখন ছবি হয়তো পিছুৱাই দিব লাগে এটা কোনখন ছবি পিছুৱাব কাৰণ দুইখন ছবি এটা যেহেতু ডেট ফিক্স হৈ গ'ল সামাজিক মাধ্যমত যেতিয়া সিনেমা কেইখন ৰিলিজ দিয়াৰ ডেটটো ফিক্স কৰিলে আৰু তেতিয়াই কমেন্ট বক্সত কমেন্ট কৰি বহুতে কৈ আছে যে দুখন অসমীয়া ছবি কিয় লগতে ৰিলিজ কৰিছে অৰ্থাৎ এখন পিছুৱাই দিব নোৱাৰি নেকি বা এখন পিছুৱাই দিব লাগে দুইখন ছবি ট্ৰেইলাৰ মুক্তি পাই গৈছে আৰু সেই ট্ৰেইলাৰ কেইটাবা আমি এনে অনুভৱ কৰিছো যে কোনো এখন ছবি কম নহয় আসলতে দুইখন ছবি তুলনা কৰিব নোৱাৰি কাৰণ প্ৰত্যেকখন নিজৰ নিজৰ স্থিতিত বহুত বেছি শক্তিশালী প্ৰত্যেকৰে কনসেপ্টটো বেলেগ বেলেগ এই কাৰণে আমি কাৰো লগত তুলনা কৰিব নোৱাৰো আৰু এখন হৈছে অৰ্থাৎ যৌবনে আমনি কৰে ফিল্মখন বহুত বেছি ৰোমান্টিক ফ্যামিলি ফিল্ম লগতে বহুত ড্ৰামাটিক্যাল আছে তাত থকা প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে খুব বেছি ভাল অভিনয় কৰে অৰ্থাৎ তাত পুৰণি অভিনেতা অভিনেত্ৰী আছে লগতে বহু বেছি নতুন পুৰণি অভিনেতা অভিনেত্ৰীক আমি দেখিবলৈ পাম নতুন মুখৰ অভিনেতা অভিনেত্ৰীকো আমি এই ছবিখনৰ জৰিয়তে দেখিবলৈ পাম সেই কাৰণে বহুত বেছি প্লাস পইণ্ট কাৰণ নতুন যুৱক যুৱতী ওলাই আহিছে নৱপ্ৰজন্ম এই ছবিখন কৰিছে সেই কাৰণে বহুত বেছি প্লাস পইণ্ট আৰু যৌবনে আমনি কৰে ছবিখন অশোক কুমাৰ বৈশ্যয়ে পৰিচালনা কৰিছে অৰ্থাৎ বহু পুৰণি এজন পৰিচালক তেওঁলোকৰ ছবিখন 10 অক্টোবৰ তাৰিখে ৰিলিজ হোৱাৰ কথা আছিল কিন্তু সেইটো সময়ত জুবিনদাৰ যেহেতু আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল বা জুবিনদাৰ ছবিখনো লগতে চলি আছিল অসমৰ ৰাইজে ৰাজি হোৱা নাছিল কাৰণ বেলেগ ছবি চাবৰ কাৰণে সকলোৱে ৰৈ বিনালে চাইছিল সেইটো সময়ত সেই কাৰণে তেওঁলোকে পিছুৱাই দিলে তেওঁলোকৰ গাত কোনো ধৰণৰ ভুল নাই কাৰণ সেই সময়ত চোৱা মুডে নাই অসমৰ ৰাইজৰ মানে ছবি চোৱাৰ মুড নাই এতিয়া আহিছো 2 জানুৱাৰী তাৰিখে ৰিলিজ হ'বলগীয়া আন এখন ছবি হৈছে হেৰুৱা চন্দ আৰু এই ছবিখনেও যৌবনে আমনি কৰা ছবিখনতকৈ কোনো গুণেই কম নহয় তেওঁলোকৰ কন্টেন্ট বহুত বেছি ষ্ট্ৰং আৰু হেৰুৱা চন্দৰ ছবিখনত খুব ধুনীয়া এটা স্ক্ৰিপ্ট হয় আৰু খুব ধুনীয়া এটা মেছেজ যাব সমাজলৈ সামাজিক মেছেজ আছে অৰ্থাৎ এখন আধুনিক সমাজত খুব ধুনীয়া এটা মেছেজ আছে মেবি মানে ট্ৰেইলাৰটো চাই মই গম পাইছো যে খুব ধুনীয়া এটা মেছেজ পাম বা সমাজলৈ বাৰ্তা যাব আৰু সেই ছবিখন পৰিচালনা কৰিছে জাহ্নু বৰুৱাই তেখেত এগৰাকী বহু পুৰণি পৰিচালক তাৰে লগতে তেখেত এগৰাকী আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক তেখেতৰ বহু ছবিতে তেওঁ এৱাৰ্ড পাই থৈছে আৰু সেই ছবিখনতো বহু শক্তিশালী অভিনেতা অভিনেত্ৰী আছে খুব ষ্ট্ৰং আৰু খুব ভাল অভিনেতা অভিনেত্ৰী আছে দুইখন ছবিয়ে খুব ধুনীয়া হ'ব কাৰণ আমি ইখনৰ লগত আনখন আমি তুলনা কৰিব নোৱাৰো কাৰণ প্ৰত্যেকখনৰে নিজৰ যেহেতু কনসেপ্টটো বহুত বেছি শক্তিশালী এইটোৱে যে দুইখন ছবি লগতে দিয়াৰ বাবে অসমৰ ৰাইজৰ অলপমান অসুবিধা হ'ব কাৰণ দুইখন ছবি যেহেতু ৰিলিজ একেদিনাখনিয়ে দিব সেই কাৰণে অসমৰ ৰাইজৰ বাবে অলপমান অসুবিধা হৈছে এখন ছবি যদি পিছুৱাই দিলেহেঁতেন তেন্তে হয়তো ভাল কালেকশ্যন কৰিব পাৰিলেহেঁতেন কিন্তু তথাপিতো এতিয়াও ভাল কালেকশ্যন কৰিব বুলি আশা কৰিছো কাৰণ দুইখনেই মানুহে চাব যেহেতু দুইখন ছবিয়ে ৰিলিজৰ ডেট ফিক্স কৰিলে বা সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে ইয়াৰ পাছত আৰু হলাব নোৱাৰে অৰ্থাৎ 2 জানুৱাৰী তাৰিখে দুইখন ছবি মুক্তি পাব মই আশা কৰিছো আপোনালোকে দুইখন ছবিয়ে চাব কাৰণ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আমি আগবঢ়াই নিব লাগিব জুবিনদা ইমানখিনি অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ বাবে ইমানখিনি কৰি থৈ গ'ল আমি অলপমান আগবঢ়াই নিবলৈ কিয় নোৱাৰিম গতিকে সকলোৱে চাব দৌৰি যাব অসমীয়া ছবি চাব আৰু আজিলৈ ভিডিওটো ইমানে আছিল আপোনালোকে কোনখন ছবিৰ বাবে অপেক্ষা কৰি আছে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেলকে সাবস্ক্ৰাইবটো কৰি দিব প্ৰত্যেক দিনে আমি নতুন বিষয়ৰ ওপৰত আলোচনা কৰি থাকো আপোনালোকে যদি ভাগ ল'ব বিচাৰে সাবস্ক্ৰাইবটো কৰি এটা শেয়াৰ কৰি থবলৈ নাপাহৰিব ধন্যবাদ